তো গাইজ কি হ'ল বহুত দিন ভিডিঅ' কৰা নাছিলোঁ ইউটিউবত অহা নাছিলোঁ ধৰক ক'ৰবাত 6 মাহ 7 মাহমান হ'ল ইউটিউবত ভিডিঅ' নেদা আইডিটো বেণ্ডে কৰলা নেকি ইউটিউবত গম নাপাওঁ ভিডিঅ'টো আপলোড কৰিলে গম পাম কি হয় কি নহয় তাৰমানে কি হ'ল ভিডিঅ' কৰা নাছিলোঁ কম্পাৰেটিভ এক্সামৰ কাৰণে পঢ়ি আছিলোঁ কিবা কৰি আছিলোঁ চ' মামাই দেখোন ক'লা কি যে এক্সাম অলপ পিছৰ হ'ব সেইকাৰণে অলপ সময় পাইছোঁ সেই সময়খিনিত অলপ ভিডিঅ'ই বনাই লওঁ ভিডিঅ' মানে কি বনাম যে যি পঢ়িছোঁ যি পঢ়া নাই সেইখিনি আপোনালোকক দেখাম তাৰমানে মই বহুত ইউটিউব চেনেলত পাইছোঁ কি যে আমি ইয়াত পঢ়ি APSC পাছ কৰিলোঁ বা ADRE পাছ কৰিলোঁ বা আছাম পুলিচ পাছ কৰিলোঁ সেইটো নহয় মই ভাবিছোঁ কি যে মই যিটো পঢ়িম আপোনালোকেও সেইটো পঢ়ক মই পাছ কৰিলে আপোনালোকেও পাছ কৰিব তো একেলগে পঢ়িম একেলগে কি কৰোঁ কি নপঢ়োঁ চব আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ না কি তো বলক তো গাইজ এইখানে হৈছে মোৰ পঢ়া টেবুলখন য'ত মই পঢ়োঁ সিমান ষ্টেণ্ডাৰ্ড নহয় আৰু জাষ্ট পঢ়িব পাৰি চ' এইবিলাক এটা কিতাপ আছে মোৰ এইটো অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ বুলি এখন হাত পুথি আছে তো চেণ্টৰ বটল এটা আছে এইটো মোৰ মাইণ্ডটো ৰিফ্ৰেছ কৰাৰ কাৰণে বাঢ়ি আছে তো এনেকৈ আৰু ক'ৰবাত মই যি পঢ়োঁ সোমবাৰে যি পঢ়িম বুধবাৰে যি পঢ়িম এনেকৈ টাইম টেবুল এখন বনাই লৈছোঁ বাকী এনেকৈও এখন টাইম টেবুল আছে আৰু আপোনাৰ ইয়াতে এটা হনুমানৰ মূৰ্তি আছে আৰু এইটো মহামায়া আমাৰ এটা মূৰ্তি আছে বাকী এনেকৈ ভাৰতীয়াৰ বুক অসমীয়াৰ বুক আৰু এনেকৈ কিবা কিবি কিতাপ আছে কি কি কিতাপ লাগে কি কি পঢ়িম আপোনালোকক মই ভালকৈ কৰি দেখাই আছোঁ আজি জাষ্ট পঢ়িম আজি মেথামেটিক্স পঢ়িম মেথামেটিক্সৰ কি পঢ়োঁ আপোনালোকক দেখাই আছোঁ তো গাইজ ষ্টাৰ্টিং কৰোঁ ষ্টাৰ্টিং কৰাৰ এটা ধৰক কি মোৰ বহুত গৰম চ' টেবুলখনত পঢ়া নহ'ল তো এখন মোৰ টেবুল আছে এনেকুৱা য'ত সেই ক'ব পাৰি চাহ তাহ খাব পাৰি বা পঢ়িব পাৰি ষ্টাডি কৰিব পাৰি লেপটপ চেপটপৰ কাম চাম কৰিব পাৰি চ' মই তাতে বোলো ভাবিলোঁ আজি তাতে পঢ়োঁ কি পঢ়োঁ আপোনালোকক দেখাওঁ চ' আজি আমি ষ্টাৰ্ট কৰিম গণিতৰ নাম্বাৰ ছিষ্টেমৰ পৰা নাম্বাৰ ছিষ্টেম মানে সংখ্যা পদ্ধতিৰ পৰা আমি নাম্বাৰ ছিষ্টেমৰ পৰা ষ্টাডি কৰিম যাক অসমীয়াত কয় সংখ্যা পদ্ধতি কোনো এটা বস্তু ষ্টাডি কৰাৰ আগতে বস্তুটোৰ ভিতৰত কি আছে কি নাই সেইখিনি আমি ভালকৈ জানিব লাগিব কি জানিব লাগিব ধৰক সংখ্যা পদ্ধতিত বা নাম্বাৰ ছিষ্টেমত আমাৰ কি কি আহে ধৰক স্বাভাৱিক সংখ্যা কাক বোলে অখণ্ড সংখ্যা কাক বোলে পূৰ্ণ সংখ্যা কাক বোলে পৰিমেয় সংখ্যা কাক বোলে অপৰিমেয় সংখ্যা কাক বোলে যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌখিক সংখ্যা যৌগিক সংখ্যা বহুত এনেকৈ তাৰমানে সংখ্যা কি আমি ভালদৰে জানিব লাগিব এই জনাৰ পিছতহে আমাৰ নাম্বাৰ ছিষ্টেমৰ আমি কুৱেশ্যনক যাব পাৰিম চ' সেইটোৱে অকল সেইবিলাক জানিলেও নহয় তাৰে ধৰক কিছুমান ফৰ্মুলা আছে সৰু সৰু ট্ৰিক্স আছে ধৰক কি 2ৰে হৰণ কৰি কাক কাক হৰণ কৰিব পাৰি 11দি কাক কাক হৰণ কৰিব পাৰি ধৰক 3দি কাক কাক হৰণ কৰিব পাৰি 9দি কাক কাক হৰণ কৰিব পাৰি সেইবিলাক চব নাম্বাৰ ছিষ্টেমৰ আণ্ডাৰত আহে চ' আমি আজি সেইখিনি ইয়াত ষ্টাৰ্টিং কৰিম তাৰে পিছত আস্তে আস্তে আমি তাৰমানে কুৱেশ্যনক লৈ যাম তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম আমি স্বাভাৱিক সংখ্যা কাক বোলে সেইখিনি ইয়াত চাই লওঁ ধৰক প্ৰথম স্বাভাৱিক সংখ্যা যাক ইংলিছত নেচাৰেল নাম্বাৰ বুলিও জনা যায় নেচাৰেল নাম্বাৰ বুলিও জনা যায় ধৰক এতিয়া স্বাভাৱিক সংখ্যা কাক বোলে সচৰাচৰ আমি কিবা এটা বস্তু গণনা কৰিবৰ কাৰণে বা কিবা এটা যোগ বিয়োগ হৰণ পূৰণ কৰিবৰ কাৰণে যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ সেইবোৰকে স্বাভাৱিক সংখ্যা বোলে কি কয় ধৰক গণনা কৰাৰ কাৰণে যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰোঁ সেইবিলাকক আমাৰ স্বাভাৱিক সংখ্যা বোলে গণনা কৰাৰ বাবে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাক স্বাভাৱিক সংখ্যা বোলে
means natural number. Example কি সংখ্যা হ'ব পাৰে যো স্বাভাৱিক সংখ্যাত পৰা example কি হ'ব পাৰে যিবিলাক স্বাভাৱিক সংখ্যাত পৰে তো তোমাৰ ষ্টাৰ্টিং হ'ব 1 ৰ পৰা 1 2 3 4 5 এনেকৈ হৈ যাই থাকিব এইটো হৈছে আমাৰ স্বাভাৱিক সংখ্যা এটা স্বাভাৱিক সংখ্যাৰ পিছত আহিব অখণ্ড সংখ্যা কাক বোলে আমি প্ৰথম এইবিলাক সব জানিব লাগিব স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা অখণ্ড সংখ্যা কাক বোলে অখণ্ড সংখ্যা ইংলিছত হোল নাম্বাৰ বুলি কোৱা হয় অখণ্ড সংখ্যা কাক বোলে অখণ্ড সংখ্যা এটা ক'ব গ'লে তোমাৰ স্বাভাৱিক সংখ্যা যিবিলাক স্বাভাৱিক সংখ্যা সেই স্বাভাৱিক সংখ্যাৰ আগত বা লগত শূন্য এটা যোগ কৰিলে সেইটো আমাৰ অখণ্ড সংখ্যা হয় কি হয় স্বাভাৱিক সংখ্যাৰ লগত শূন্য এটা যোগ কৰিলে সেইটো অখণ্ড সংখ্যা হয় আৰু আপোনালোকে ভিডিঅ'বোৰত বেকগ্ৰাউণ্ডত তাৰ মানে অলপ এটা শব্দ উঠিছে সেই শব্দটো কোনে কৰিছে জানে এইটোই দেখিছে তাত সি কি বনাই আছে এতে কি বনাই আছ WDG4G কি বস্তু এইটো হে ট্ৰেইনৰ ইঞ্জিন সো হি এলাখানে ইয়াতে বনাই থাকে তোমাৰ পঢ়া পাতি শেষ দিয়া স্বাভাৱিক সংখ্যাৰ লগত শূন্য যোগ কৰিলে অখণ্ড সংখ্যাৰ এটা অখণ্ড সংখ্যাৰ এক্সাম্পল দিব পাৰিবনে আপোনালোকে অখণ্ড সংখ্যাৰ এক্সাম্পল কি সংখ্যা আমাৰ অখণ্ড সংখ্যা হ'ব একদম সহজ ক'বলৈ গ'লে প্ৰথম 0টো দিব তাৰপিছত 1 2 3 4 5 এই etc এইবিলাক সব অখণ্ড সংখ্যা আমি দুটা পালোঁ কি পালোঁ স্বাভাৱিক সংখ্যা পালোঁ অখণ্ড সংখ্যা পালোঁ এতিয়া আহিব পূৰ্ণ সংখ্যা কি হ'ব পূৰ্ণ সংখ্যা এটা পূৰ্ণ সংখ্যা কাক কম পূৰ্ণ সংখ্যা ক'বলৈ গ'লে আপোনালোকক ধৰক যিবিলাক ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা ধনাত্মক আৰু ঋণাত্মক সংখ্যা দুটা শব্দ আহিল ধনাত্মক সংখ্যা কিবিলাক যিবিলাক সংখ্যাৰ আগত ধৰক মাইনাছ নাথাকে এইবিলাক সংখ্যা ক'বলৈ গ'লে 1 2 3 4 5 এইবিলাক হৈছে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা কাক বোলে এইবিলাক সংখ্যাৰ আগত যদি মাইনাছ আহি লয় -1 -2 -3 -4 তেনেকৈ হ'লে এইবিলাক সংখ্যা আমাৰ ঋণাত্মক সংখ্যা হ'লা হয় যে এতিয়া পূৰ্ণ সংখ্যা ক'বলৈ গ'লে ধনাত্মক আৰু ঋণাত্মক আৰু শূন্য সংখ্যা একেলগে পূৰ্ণ সংখ্যা বুলি ক'ব পাৰি তো এতিয়া আমি পূৰ্ণ সংখ্যা বোলে এক্সাম্পলটো আপোনালোকে গমেই পাব কি এক্সাম্পল হয় তো সেইটো হ'ব তোমাৰ প্ৰথম মাজতো 0 হ'ব 0 হয় প্ৰথম আমি ধনাত্মক বিলাক লিখিম 1 2 3 4 আৰু ইবা কি হ'ব -1 -2 -3 এইবিলাক আমাৰ ঋণাত্মক সংখ্যা এই গোটেইবিলাকে আমাৰ কি বুলি কয় একেলগে আমাৰ পূৰ্ণ সংখ্যা বুলি কয় এই গোটেইখিনিকে একেবাৰে পূৰ্ণ সংখ্যা বুলি কয় এবাৰ ধৰক পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা যুগ্ম আৰু অযুগ্ম আৰু মৌলিকখিনি আৰু যৌগিকখিনি শিকি দিম বাকী ইমানখিনি লাগতিয়াল নহয় সো আমি সেইখিনি শেষ কৰি লওঁ ভালকৈ লিখি লওঁ মই আগতে লিখি লৈ আপোনালোকক কৈ দি আছোঁ পুৰা কৰি পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মই লিখিছিলোঁ কিন্তু ভিডিঅ'টো লম্বা হ'ব সেইকাৰণে মই
এতিয়া এইটো ভিডিঅ'ত নেদাওঁ, নেক্সট ভিডিঅ'টোত মই সেইখন এড কৰি দিম, তাৰে পৰা ষ্টাৰ্টিং কৰিম। তো আজি নেক্সট আছিল ভিডিঅ'টো। যদি ভাল পালা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক ক'ব যে মই আগৰ নিচিনা সেই ভিডিঅ' লাগে না ষ্টাডি মেটেৰিয়েলৰ ওপৰত ভিডিঅ' লাগে, তো আপোনালোকে কমেণ্ট কৰি ক'ব, তেতিয়া সেই বিষয়ৰ ওপৰত ভিডিঅ' কৰিম নাই দি। তো বলক আজিলৈকে নেক্সট আছিল, বাই বাই।